গৌৰেশ্বৰ আজি আমাৰ BTC সমষ্টিত EPPL দলৰ বিভিন্ন স্তৰৰ নেতৃত্ব আৰু কাৰ্যকৰ্তাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মই উপস্থিত থাকোঁ আৰু এই বৈঠকত EPPL দলৰ সভাপতি দেৱজিৎ ব্ৰহ্ম, আমাৰ MCLA পবিত্ৰ বড়ো প্ৰমুখ্যে আমাৰ দলৰ জ্যেষ্ঠ নেতা শান্তিউজ কুজুৰ, ভৱেশ ডেকা, মহেশ বৰা প্ৰমুখ্যে আমাৰ সকলো কাৰ্য নেতৃত্বৰ উপস্থিতিত এটা সংকল্প আমি সকলোৱে গ্ৰহণ কৰিছোঁ যে কোকৰাঝাৰত যেনেকৈ EPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জিকোৱাৰ কাৰণে দুয়োটা দলৰ কাৰ্যকৰ্তাই দিন ৰাত একাকাৰ কৰি কামত নামিছে, ঠিক তেনেকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিটো আমি BJP, EPPL, AGP তিনিওটা দলৰ কাৰ্যকৰ্তাই একেলগে দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি NDA প্ৰাৰ্থীগৰাকীক ভাৰতীয় জনতা পাৰ্টী মনোনীত EPPL, AGP ছাপৰ্টেড প্ৰাৰ্থীগৰাকীক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰোৱাৰ বাবে আজি সকলোৱে সংকল্প গ্ৰহণ কৰিছে আৰু আমি EPPL দলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সৰ্বস্তৰৰ কাৰ্যকৰ্তা ওলাই আহিছে গৌৰেশ্বৰত, তেওঁলোকে আজি একেমুখে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে আকৌ এবাৰ তেওঁলোকে সংকল্প লৈছে। গতিকে এয়া আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বাবে NDAৰ বাবে এটা ইতিবাচক শুভ খবৰ। গতিকে মই বিশ্বাস ৰাখিছোঁ গৌৰেশ্বৰ সমষ্টি পৰিষদীয় সমষ্টি BTCৰ 16টা সমষ্টিৰ ভিতৰত দৰং ওদালগুৰি লোকসভাৰ হায়েষ্ট ভোট এইবাৰ আমি গৌৰেশ্বৰ সমষ্টিৰ পৰা পাবলৈ সক্ষম হ'ম। আজি গৌৰেশ্বৰত মাধৱ ৰাজবংশীয়ে সংবাদ মাধ্যমৰ লগত ঘোষণা কৰিছে যে আপুনি এজন মংগলদৈৰ ব্যৰ্থ সাংসদ, আপুনি MPLA ফাণ্ডৰ ব্যৰ্থ হৈছে, গতিকে তেওঁ এই কামৰ খতিয়ানটো ৰাজহুৱা কৰাৰ কাৰণে প্ৰত্যাহ্বান জনাইছে। মোৰ কামৰ খতিয়ান কেতিয়াবা ৰাজহুৱা কৰিছোঁ। মোৰ সাংসদ পুঁজি 17 কোটি টকা যি পাইছিলোঁ, সেই 17 কোটি টকাৰ বেংকত 50,000 টকা এটা আছে। চাউলত টেমা খালী কৰি যেনেকৈ নাৰাখে মানুহে ঘৰত, আগমুঠা চাউল থৈ দিয়ে, গতিকে সেনেধৰণে কেৱল 50,000 টকা 17 কোটি টকাৰ মোৰ হাতত বেংকত একাউণ্টত জমা আছে। তাত বাদে 17 কোটিৰ 16 কোটি 99,50,000 টকা অনুমোদন সাংসদ পুঁজিৰ ইতিমধ্যেই দিয়া হৈছে আৰু যদি তেওঁক হিচাপ লাগে, তেওঁক মোৰ ঘৰত এবাৰ আহিব দিলে হ'ল। তেখেতক মই ধুনীয়াকৈ বুজাই দিম আৰু তেখেতকো মই প্ৰশ্ন কৰিম, 2 বছৰ সাংসদ হৈ আৰু এবাৰ বিধায়ক হৈ তেখেতে ৰাইজৰ কাৰণে কি কি কাম কৰিলে তাৰো হিচাপ তেওঁ দিব লাগে। একচুৱেলি স্মৃতি বিভ্ৰাট হোৱা আৰম্ভ হৈছে তেওঁৰ। স্মৃতি বিভ্ৰাট এটা বৰ ডাঙৰ বেমাৰ, গতিকে সেই কথাটো অকণমান বৰ সমস্যা। গতিকে তেখেতৰ প্ৰতি শুভেচ্ছা জনাইছোঁ মই। তেখেতে গৌৰেশ্বৰত আহি কি কৈছে, মঙলদৈত গৈ কি কৈছে, এইবিলাক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাজে মাজে কেতিয়াবা চাবলৈ পাওঁ, শুনিবলৈ পাওঁ। কিন্তু তেখেত যে জিকিব নোৱাৰে, তেখেতৰ যে হয়তো চিকিউৰিটি মানিও তেখেতৰ কি বুলি কয় বাজেয়াপ্ত হ'ব পাৰে, ফৰফিট হ'ব পাৰে, সেইটোত লৈ তেখেত বেছি আজি চিন্তিত। জিকাটো চিন্তিত, তেওঁৰ জিকা হাৰাটো তেওঁ কনফাৰ্ম, সেইটো কনফাৰ্ম হৈছে, কিন্তু চিকিউৰিটি মানিটো যাতে ফৰফিট নহয় তাৰ কাৰণে তেখেতে অকণমান ঘূৰা ঘূৰি কৰি আছে। তাত বাদে বেলেগ কোনো তেখেতৰ এই নিৰ্বাচনী কেম্পেইনত তেওঁৰ বেলেগ কোনো উদ্দেশ্য নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে ইডিয়ে জব্দ কৰা 3,000 কোটি টকা দৰিদ্ৰক দিব, কেতিয়া দিব, কি ধৰণে ঘোষণা কৰে? ছাৰ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি 3,000 নহয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিগত 10 বছৰত ভাৰতবৰ্ষৰ প্ৰায় 25 কোটি দুখীয়া মানুহক 25 crores দুখীয়া মানুহ যি দৰিদ্ৰতাৰ সীমাৰেখাৰ
তলত অৱস্থান কৰিছিল বা BPL ফেমিলি হিচাপে তেওঁলোকৰ পৰিচয় আছিল তেনেকুৱা 25 কোটি মানুহক দৰিদ্ৰমুক্ত কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰ চিন্তা নকৰে দেশৰ দুখীয়া গৰীব মহিলা যুৱ আৰু অন্নদাতা কৃষকৰ চিন্তা কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আৰু সেই প্ৰধানমন্ত্ৰীগৰাকীৰ দিনতেই যদি কৈছে 3000 মই ভাবোঁ ইয়াত আৰু হয়তো 3000 টকা তেওঁ চৰকাৰৰ ৰাজকোষৰ পৰা আৰু অধিক খৰচ কৰিব 3000টো কৰিবই আৰু 3000 তেওঁ ক'ত বেলেগ চ'ৰ্চৰ পৰা আনি হ'লেও দুখীয়া দৰিদ্ৰ কল্যাণৰ কাৰণে কাম কৰিব